Hey guys, এটা সময় হল 12:28 আৰু আমি যাবলৈ ওলাইছো এটা ঠাইলে আৰু মোৰ লগত আছে আপোনালোকে দেখিছে সীমান্ত মোৰ মানে ভতিজা হয় সীমান্ত আৰু আজি কি হতে আছে চাওক না আজি বাইকত আছে সাইকেল লৈ আহা নাই আজি বাইকত আহিছো আৰু তেনেহলে বলক আজি জেগাটোলৈ যাওঁ ভাল পাব তাৰ কিনো হিষ্টৰী কি কত আছে জানিবলৈ নিশ্চয় চেষ্টা কৰিম বলক তেনেহলে আমাৰ ভিডিওটো আমি আৰম্ভ কৰো বলক নাই কি বলক বলক আৰু এতিয়া মানে কি হল মই এটা বাইক চলাই যাব ন এটা বাইক মই চলাই আহিছিলো এটা বাইকখন ইয়াকে দেও ইয়ে চলক মানে মই দেখাই যাব লাগিব তো আপোনালোকক দেখাই যাবলৈ হলে মই বাইক চলাব নোৱাৰো মানে এটা ই আৰু মানে এই হেলমেটটো লৈ আছে হেলমেটত মাউথটো নাইতো সেইটো কাৰণে মানে মোবাইলটো লগাই লৈ যাবলৈ বহুত ৰিস্কি হয় সেইটো কাৰণে ই এটা বাইক চলাব মই আপোনালোকক দেখাই যাম বলক আমি এটা যেটো ৰাস্তা দি গৈছো হেতু ৰাস্তা মানে ৰংদৈ আৰু লাহদৈগড়ৰ যেটো কানেকচন ৰাস্তা আমি হেতু ৰাস্তা দি গৈ আছো আপোনালোকে লাহদৈগড় দি আহিলে অপজিট ডাইৰেকচন আহিব লাগিব মানে গম পাইছানে আমাৰ এফালে হাতী ওলাই বাঘ ওলাই ভালুক ওলাই ঢেৰ কিবা কিবি ওলাই আৰু ইয়াত চৰাই চিৰিকটি ঢেৰ আছে ডিএসএলআৰ থকা কাৰণে বাৰু আপোনালোকক দেখাই লৈ না ফটো চটো মাৰি কিবা কিবি গৰু 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 কাষেদি গৰু এটা এক্সিডেণ্ট হোৱাৰ পৰা বাচি গ'ল দেই আমি মানে কি হলে আমি আহি গলো এফালে লাহদৈগড়লৈ নগলোগে লাহদৈগড়ৰ আগেদি এটা ৰাস্তা আছে মানে এফালে ঢেৰ ৰাস্তা আছে আপোনালোকে গুগল মেপত চালে গম পাই যাব সেইফালেদি আমি গুচি আহিলো এফালে পথাৰৰ মাজেদি গুচি আহিলো মানে আৰু ভিডিওটোৰ আসল মজাটো অলপ পিছত লাহে লাহে পাই থাকিব ৰব 4 মিনিট মানৰ পাছতে ভিডিওটোৰ আসল মজাটো পাই থাকিব কেনেকুৱা ধুনীয়া জাগা মানে তো আমি এতিয়া এটিঅৰত আহি আছো এটিঅত এফালে ফ'ৰলেনৰ কাম কৰি আছে ফ'ৰলেনৰ হৈছেগে ওলাই ৰাস্তাটো হৈছে নতুনকৈ এইটো ৰাস্তা হৈছে আৰু আমি এইটো ৰাস্তাত আহি আছো আহোঁতেহে এইটো ৰাস্তা পাম আৰু নতুন ৰাস্তা মাজত চাগে কিবা কিবি দিব নেকি খালী ঠাইত হৈ গৈছে এইফালে এইটো গাঁত আছেই তো আপোনালোকে চাব পাৰে আমি ইয়াত পাই গ'লোহি যদি আপোনালোকে ইয়াত ভিতৰত যাবলৈ হয় তেনেহ'লে আপোনালোকে টিকেট কাটি ল'ব লাগিব দেই এতিয়া 10 টকাকৈ লৈছে তো 10 টকাকৈ টিকেট এটা কাটি ল'লোঁ সেই ভাইটি আছে সেইকণতে আৰু বাকীখিনি দেখাই আছোঁ বলক চাই লওক এতিয়া এয়া ভিতৰলৈ সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহি আপোনালোকে ধুব লাগিব এতিয়া হাত যদি আপোনালোকে এতিয়া প্ৰথমতে আহে এইটো ধুব লাগিব আপোনালোকে হাতটো কেমেৰাটো ধৰ এতিয়া হাতটো মই ধুই লওঁ আহা
আৰু এইজনে সেইজন যিজনে কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয় বীৰ লাচিত আৰু ইয়াত লিখাও আছে চকে দেশতকৈ মোমাই ডাঙৰ নহয় দেখিছেনে বাৰু আৰু এইফালে কোনোবা থাকে নেকি তাকে চাই লওঁ তো আমি বাইদেউগৰাকীক লগ কৰোঁ আমি টিকেট যে কাটিছিলোঁ সেই বাইদেউগৰাকীৰ ওচৰলৈ যাওঁ আৰু এই জেগাখনৰ বিষয়ে কিবা এটা সুধিবলৈ চেষ্টা কৰোঁ বলক বাইদেউ আপুনি এতিয়া ইয়াতে কাম কৰি আছে চাগে হয় এই জেগাখনৰ বিষয়ে আপুনি অলপ কওকচোন তো লাচিত বৰফুকনৰ মৈদাম হয় আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ হুলুঙাপাৰ অৱস্থিত হয় মাউৎসুক আমাৰ চুকটো মাউৎসুক বুলি কোৱা হয় গোটেই চুকটো আৰু বীৰজনাক ইয়াতে ৰখা হৈছে আপোনালোকে দেখিলে বীৰজনাক ইয়াত ৰখা হৈছে আৰু বাইদেউ ইয়াত কিবা থাকে নেকি এতিয়া এনেকৈ ঘৰ যে আছে ইয়াত কোনোবা থাকে নেকি এইফালে অডিটৰিয়াম হলটো বনাই আছে বা এনেকুৱা অডিটৰিয়াম হলটো বনাই আছে তো সৰুকৈ এটা মিউজিয়াম ৰখা হৈছে এইখিনি বস্তু ৰাখিব পৰা নাই কিন্তু যিমান সমৰ্থ হয় সেই অনুযায়ী ইয়াতে ৰখা হৈছে বস্তুসমূহ হয় হয় তেওঁলোকে বহুত ভালকৈ ৰাখিছে আপোনালোক কোনোবা যদি আহিবলৈ বিচাৰি ইয়াৰে আহিব পাৰে বহুত ভাল জেগা মানে চাবলগীয়া কাৰণ আমাৰ লাচিত বৰফুকন আমাৰ অসমৰ গৌৰৱ তেওঁলোকে আপোনালোকে চাব পাৰে ইয়াতে আছে আপোনালোক আহক সকলোৱে চাওক আৰু বাইদেউ ইয়াত কিবা কি চৰকাৰী কিবা সাহায্য কিবা কি তেনেকৈ আহে নেকি চৰকাৰী সাহায্য বুলিবলৈ প্ৰথম এছ কে সিনহা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এইখিনি হৈছিলে
এই মৈদামটোৰ যিখিনি আমাৰ পকা কামখিনি সেইবোৰ চলিছিলে এছকে সিনহা ডাঙৰীয়া নেতৃত্বত তাৰ পিছত আমাৰ চৰকাৰীভাৱেও বহুতখিনি সাহায্য হৈছে এটা চৰকাৰীভাৱে আমাৰ অডিটৰিয়াম হলটো বনাই আছে তেনেকে চলি আছে কাম আমাৰ চলি আছে যিমানখিনি হয় চৰকাৰীভাৱেও চলিছে নাই চলা বুলি ক'ব নোৱাৰি আমাৰ ৰাইজৰো অনুদান আছে লগতে চৰকাৰীভাৱেও অনুদান আছে হয় 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 ঠিক আছে থ্যাংক ইউ আপোনালোকে গম পালে বাইদেউ বহুতো কথা ক'লে আপোনালোক এইখন জেগাত আহক বহুত ধুনীয়া জেগা আৰু চৰকাৰেও বহুত সুবিধা দিছে এইবোৰ অডিটৰিয়াম বনাই আছে মই যে গৈছিলোঁ মই কিবা ঘৰ আছে বুলি ভাবিছিলোঁ কিন্তু ঘৰ নহয় অডিটৰিয়াম বনাই আছে মানে আৰু ৰ'ব অডিটৰিয়াম বনাইছোঁ বুলি যে কৈছিলে আমাৰ এই পোৱালিটোৱে আমাৰ ভাইটিয়ে মানে ভতিজাটোৱে অডিটৰিয়ামৰ জেগা পাই গ'লে কেনেকৈ ওলায় চক সেইফালেদি বাৰু দেখাম ৰ'ব এইফালে অডিটৰিয়াম সুন্দৰকৈ বনাইছে অডিটৰিয়াম একদম সুন্দৰকৈ বনাইছে অডিটৰিয়াম চক একদম সুন্দৰকৈ বনাইছে অডিটৰিয়াম ই লাইটছ দিবলৈ গৈছে নেকি লাইটবোৰ দিব গৈছে চাগে তো চাওক কি মজা আহে সেইফালে এনেকৈ তললৈ নামি 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 না যোৱা এজনে বুজি পাইছেনে অডিটৰিয়ামটো মানে ইমান ভালকৈ বনাইছে মানে মাত এটাও যাব নোৱাৰে বাহিৰলৈ একো মাতেই যাব নোৱাৰে লাচিত মৈদাম সেয়া লিখা আছে এতিয়া আমি এইফালেদি উঠি যাম এইফালে ষ্টেপেদি উঠ 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 উঠি গ'লোঁ আৰু এইফালে পিছফালেদি কি আছে ইয়াত চক এইবোৰ ছিষ্টেম ৰাখি থৈছে আৰু এইফালে আহি সেয়া অডিটৰিয়ামৰ সেই পিছফালে ওলাবহি পাৰে আৰু এইফালে যদি চাই এইফালে গোটেই পথাৰ এইফালে ধাননি পথাৰ এইকণতে ইয়াৰ শেষ হৈছে ইয়াৰ সুন্দৰ বহুত ধুনীয়াকৈ যোগাৰ কৰি ৰাখিছে চক অডিটৰিয়াম নতুনকৈ বনাই আছে বাইদেৱে কৈছে যে অডিটৰিয়ামটো নতুনকৈ বনাই থকা হৈছে চৰকাৰী সাহায্য পাইছে
আৰু এইবোৰ লেট্ৰিন বাথৰুম এইবোৰ আছে সকলোবোৰ ইয়াত বনোৱা হৈছে টয়লেট লাগিছে যদি কৰি ল'ব পাৰে তো যিহেতুকে আমাৰ লগা নাই এইটো বন্ধ কৰি তো যিহেতুকে এতিয়া আমাৰ টয়লেট লগা নাই তো আমি টয়লেটলৈ নাযাই পিনি আমি এয়া অডিটৰিয়ামটো চালোঁ আৰু ভাল লাগিলে অডিটৰিয়ামটো বহুত ধুনীয়াকৈ বনাই ৰাখিছে মানে বনাই আছে কাম চলি আছে চাওক এয়া টাইলছৰ এয়া হৈছে আধা হৈ আছে তো এইবোৰ বনাই আছে এইফালে এতিয়া আমি নামি আহিব লাগিব নামি আহি সেয়াই তো এতিয়া সববোৰ চাই হৈ গ'ল যেতিয়া বলক আমি জোলনাত উঠো বলক জোলনাত উঠিবি আহা জোলনাত উঠা জোলনাত উঠিব নে জোলনাত উঠা হওক জোলনাত এইখনতে উঠো নেকি এইফালে উঠ মই ওপৰলৈ দি গৈছোঁ এতিয়া মোক উঠাই মোক এবাৰ সেইখনত উঠিলোঁ যেতিয়া এবাৰ এইখনতো উঠি চাওঁ এবাৰ ইয়াতো উঠি চাওঁ উঠ চিৰিয়া কি পটি চটি মাৰোঁ বুলি এপাক বহি চাওঁ ৰ'ব সেই বছ তো আজি জোলনাত উঠি ভিডিঅ' কৰিছোঁ ভাল লাগিছে কিবা এটা আপোনালোক ইয়ালৈ আহক গম পাইছেনে বহুত ভাল জেগা আপোনালোক ইয়ালৈ সকলোবোৰ আহক মানে চাবলগীয়া কাৰণ আমাৰ লাচিত বৰফুকন কোন আপোনালোকে জানেই তেওঁ আমাৰ অসমক বচাই থৈছে তো সেইজন মানুহৰ বিষয়ে আপোনালোকক জানিবলৈ মন নাযায়নে বাৰু আৰু তেওঁ মূৰ্তিটো চাবলৈ মন নাজানে ইয়াত চাই ল'বই পাৰে তেওঁ ইয়াত মৈদাম আছে আপোনালোক ইয়ালৈ আহক আৰু সকলোবোৰ চাই যাওকহি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰক চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কি কৰিব লাগে আপুনি গম পায় নহয় চাগে যদি ভাল লাগে আৰু তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক মানে লাচিত আমাৰ কি হ'ব ককা তো লাচিত বৰফুকনৰ কাৰণে এটা শ্বেয়াৰ কৰি দিয়ক নে কি কওঁ সীমান্ত মোৰ লগত সীমান্ত আছে সীমান্তই কিবা কিবি কয় যদি ক'ব পাৰে আৰু সীমান্ত ক আৰু কিবা এটা এবাৰ আহিয়ে গৈছে মই মানে ইয়ালৈ অহা নাছিলোঁ হা ৰ'ব ভালকৈ কথাটো পাতিছোঁ মানে ইয়ালৈ আহি গ'লে তাৰপিছতে মই ব্লগটো যেতিয়া খুলিছোঁ ব্লগটো খোলোতে ক'লে যে এইটো জেগালৈ যাব পাৰিম বোলো এইটো জেগা আমাৰ ইয়াতে আছে তো গৈ আহিলোঁ আজি গুচি আহিলোঁ ইয়াক বহুত ধন্যবাদ আজি মানে অকণমান গাটো বেয়া যদিও বাইক চাইক চলাই মোক লৈ আহিছে লগতে আৰু এইখন জেগালৈও মোক লৈ আহিলে ঠিক আছে তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব থেংক ইউ